বন্ধুসকল মোৰ ইয়াৰ পোৱালি আহি পাই গ'লহি, গাড়ী লাগি গ'ল। সকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই অন্য এটা ভিডিঅ'লৈ আৰু ফাৰ্মৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাকালি মানে পোৱালি আহি গ'ল, যিহেতু এতিয়া বহুত গৰম, পোৱালিবোৰ অলপ যিটো আমাৰ ৰাউণ্ড সেইটো অলপ ডাঙৰ ডাঙৰকৈ বনোৱা আছে। আগতে যিটো 5 ফুটকৈ দিছিলোঁ, এতিয়া পূৰা 7 ফুটকৈ দি দিছোঁ, অলপ আহল বহলকৈ থাকিব পাৰিব, তেতিয়া ইমান সমস্যাৰ সৃষ্টি নহয়। যিহেতু মোৰ ফাৰ্মখন পথাৰত আছে, পথাৰৰ পানী যিটো ভাপ, সেই ভাপটো ইয়াত আহিছে, বহুত গৰম হৈ গৈছে, সেইবাবে ছাইডত পাল গোটেইবোৰ দাঙি থৈছোঁ। আৰু এইফালে যিটো মূধ আছে, এইফালে মানে সেৱা সোমাব পৰাকৈ পূৰা ধুনীয়াকৈ থৈ দিছোঁ, নহ'লে ইহঁতৰ ৰখাটো বহুত জটিল হৈ পৰিব। বন্ধুসকল বৰ্তমান এতিয়া হৈছে ৰাতি, আৰু এইফালে দেখিছে এই গৰমতো এনেকৈ বটুৱাত পানী গৰম কৰি থাকিব লগা হৈছে। আৰু গৰম কৰি থকা কাৰণটো হৈছে ইহঁতক মানে খুৱাব লাগিব, আৰু ইহঁতক 4-5 দিনলৈকে কুহুমীয়া গৰম পানীটো দিব লাগে। আৰু মই এতিয়া এইফালে ৰাতি, যিহেতু ৰাতি মেডিচিন কি দিব লাগে মই আপোনালোকক দেখাইছোঁ। ৰাতি এতিয়া দিম মই, এইটো দেখিছে, এইটো প্ৰিভি বুলি কয়। আৰু প্ৰিভিটো এতিয়া মই যিহেতু লগাম 60 লিটাৰ পানী, সেইকাৰণে দিম টোটেল 12 গ্ৰাম। আৰু ইয়াত যদি ফুলকৈ চামুচ দি দিয়ে তেতিয়া হ'ব 6 গ্ৰাম, মানে 10 লিটাৰত 2 গ্ৰামকৈ লগাম, আৰু 30 লিটাৰত 6 গ্ৰামকৈ লগাব লাগে। ফুলকৈ দি দিলে 6 গ্ৰাম হৈ যাব। তাৰপিছত লগাম এইটো প্ৰিমিয়াম চি লগাম। যিহেতু মোৰ 1900 ব্ৰইলাৰ আছে, গতিকে 150 ml যদি প্ৰিমিয়াম চি দি দিওঁ হৈ যাব। আৰু 150 ml দিবলৈ মই এইটো ইউজ কৰিছোঁ অষ্টাভেটৰ যিটো মুখনি, এইটো দেখিছে 100 ml, এইটো 100 এবাৰ দিয়াৰ পিছত হাফকৈ ইমান যদি দি দিওঁ তেতিয়া 150 ml হৈ যাব। তাৰপিছত মই ইউজ কৰিছোঁ এইটো এচিড ইউজ কৰিছোঁ। এচিড 10 লিটাৰ পানীত 1 ml-কৈ লগাইছোঁ, মানে 30 লিটাৰ 3 ml দিছোঁ, আৰু 60 লিটাৰত দিছোঁ 6 ml। তাৰপিছত ইয়াত দেখিছে এইটো 30 লিটাৰ হয়, এইটো 30 লিটাৰ হয়, টোটেল 60 লিটাৰ। আৰু মই দেখাইছোঁ বাচন লগাইছোঁ। এইফালে ইয়াত লগাইছোঁ 1, 2, 3, 4, 5, 6, 7, 8টা বাচন লগাইছোঁ। আৰু দানা বাচন দেখিছে 1, 2, 3, 4, 5, 6টা বাচন লগাইছোঁ। আৰু এইফালেও তেনেকৈ 7টা বাচন, দানা বাচন 6টা তেনেকৈ লগাই দিছোঁ। তাৰপিছত এইফালেও দেখিবলৈ পাইছে তেনেকৈ লগাই দিছোঁ। আৰু যিহেতু এতিয়া গৰম দিন, ইহঁতক ইমান খেদি থাকিব লগা হোৱা নাই, জুম পাতি অলপ বহলকৈ থাকে, এনেকৈ বহলকৈ থাকে, ঠিক থাকে তেনেকৈ থাকি যাব আৰু গৰম দিন যিহেতু। আৰু ইয়াত চক লাইট দিছোঁ, এইফালে 1, 2, 3, 4টা লাইট দিছোঁ, যিহেতু গৰম দিন, গতিকে আমি ৰঙা লাইট খুলি দিছোঁ, বগা লাইট দি দিছোঁ। আৰু এইফালেও ঠিক তেনেকৈ ৰঙা লাইট 2টা দি দিছোঁ, বগা লাইট দি দিছোঁ, ইমান নহ'ব, জাষ্ট পোহৰটো পৰি থাকিলে হ'ব। আৰু ছাইডৰ পালিখন ৰাতি হাফটো এতিয়া পেলাই দিম, ওপৰটো থাকিব, ইহঁতক এতিয়া বতাহ লাগিব। আৰু ছাইডত মই দেখাই দিছোঁ, ছাইডত এই স্ক্ৰীনকেইখন, যিহেতু ৰাতি এই স্ক্ৰীনকেইখন এনেকৈ ছাইডত দাঙি দিম। ৰাতি হ'লে দাঙিব লাগিব, অলপ সেৱা পায়। আৰু এইটো চব পোৱালি ওলাই আছে ক'ত, এইটো ওলাই আছে ক'ত, মানে আমাৰ যিটো ইয়াৰ বিন্ধা সেইটো অলপ ডাঙৰ হ'ল, মানে সেইকাৰণে স্ক্ৰীনখন দিনতো এনেকৈ দি থাকিব লগা হৈছে। তাৰপিছত আৰু দেখাবলগীয়া বিশেষ তেনেকৈ নাই। পোৱালিবোৰ মই এবাৰ দেখা দিছোঁ। এইবাৰ পোৱালিবোৰ অলপ সৰু আহিছে, যোৱাবাৰতকৈ এইবাৰ অলপ সৰু আহিছে, যিহেতু গৰম ছিজন, সেইবাবে হয়তো এনেকুৱা হ'ব পাৰে, পোৱালিবোৰ অলপ সৰু আহিছে। চব দেখাই দিছোঁ চব ধুনীয়াকৈ। আৰু ইয়াত যিহেতু আমাৰ নিউজ পেপাৰ অভাৱ হ'ল, সেইকাৰণে ধুনীয়াকৈ পেণ্ডেলৰ কাপোৰ পাৰি দিছোঁ। আৰু এই পেণ্ডেলৰ কাপোৰ পাৰিলেতো ভালহে হৈছে, অলপ পূৰা কোমল পাইছে সিহঁতি খোজকাঢ়িবলৈ। ইয়াত আকৌ বাতৰি চেঞ্জ কৰিব লগা আছে, অহা কাইলৈ বাতৰিটো চেঞ্জ কৰিব লাগিব। এনেদৰে ৰাতি ৰাখিব লাগিব। 2 নম্বৰ দিনা এনেকৈ আমি ৰাখিছোঁ। আপোনালোকক ধুনীয়াকৈ আকৌ এবাৰ ভালকৈ মই দেখাই দিছোঁ চব পৰিৱেশটো। আৰু দিনত মই দিছিলোঁ অক্সি মেচিন বুলি কয় এটা। আৰু পাৰিলে যিহেতু গৰম ছিজন, আপোনালোকে কিডনী কিবা মেডিচিন থাকিলে কিডনী লগাব। মই কাইলৈ কিডনী লগাম 3 নম্বৰ দিনাখনি। কিডনী নহ'লে গৰমত বহুত প্ৰব্লেম হৈ যায়। ডাঙৰ হ'লে কিডনীৰ মেডিচিন নিকিনিলেও হ'ব, দুপৰ টেঙা পাত পিচি ধুনীয়াকৈ মিক্সিত খুৱাব পাৰিব, খালি সৰুতে মেডিচিন দিলে ভাল আৰু। ইয়াৰ চব দানা বাচনৰ ওপৰত উঠি লৈ খাই আছে, বিন্দাছ এনজয়। বহুত গৰম পৰিছে, কিন্তু এয়া দেখিছে ফেনো আছে, ফেন দিয়া নাই ইহঁতক। ফেনটো যদি এতিয়াই দি দিওঁ, সিহঁতৰ এইটো এটা অভ্যাস হৈ যাব নেচাৰেলি, সেইকাৰণে ফেনটো লগোৱা নাই, কাৰণ বহুত বিল উঠি যাব, সেইবাবে অলপ ফেন চেন চলোৱা নাই, অভ্যাসটো কৰোৱা নাই। মোটামুটি এনেকৈ থাকিব, একো প্ৰব্লেম পোৱা নাই এইকেইদিন। পোৱালি ঠিক ঠাক আছে ধুনীয়াকৈ। আৰু এতিয়া বাজিছে 7টা, পানী লগাব সময় হৈছে, পানীটো লগাম এতিয়া। আজৰি হৈ আহিছোঁ পানী চানী লগাবৰ কাৰণে। এতিয়া যদি পানীটো লগাই দিওঁ, মৰ্ণিং 6টা মানত পানীটো চেঞ্জ কৰি দিম আৰু যিহেতু সৰু পোৱালি, পানী ইমান খোৱা নাই, ইমান
দিগদাৰ নাই, প্ৰব্লেম নাই। এটা মানুহে আৰামত চলিব পাৰে, আধা ঘণ্টা নালাগে, 15 মিনিটমানত চফা হৈ যায় ধুনীয়াকৈ ডিঙি পানী। যেতিয়া পানী এবাৰ লগাই সেই বাচনখিনি ধুনীয়াকৈ ধোৱাৰ পাছতে নেক্সট পানী লগাব, নহ'লে মেডিচিনবোৰ মিক্সাৰ হৈ যায়, তাৰপিছত প্ৰব্লেম দিব পাৰে, পানী জমা হ'ব পাৰে বা ইফেক্ট কৰিব পাৰে। সেইটো কাৰণে ধুনীয়াকৈ অলপ বাচনখিনি ধুই ল'ব পাৰিলে। এতিয়া মই দেখাই দিছোঁ, এইটো প্ৰিভি বুলি কয়। পূৰা ফুলকৈ যদি দি দিওঁ তেতিয়া 6 গ্ৰাম হয়, যিহেতু এইটো মোৰ 30 লিটাৰ, গতিকে মই ইয়াত ফুলকৈ দি দিলে 6 গ্ৰাম দি দিলে হৈ যায়। তাৰপৰা নেক্সট মই কাম কৰিছোঁ। নেক্সট ইয়াতো মই যদি ফুলকৈ দি দিওঁ পূৰা 6 গ্ৰাম হৈ যায়। প্ৰথমতে মই এচিডটো মিহলালোঁ 10 লিটাৰ পানীত 1 ml কৈ। তাৰপিছত এতিয়া মই এইটো দেখিছে প্ৰিমিয়াম চি, সেইটো মিক্স কৰিম দুইটাতে। যিহেতু মই 150 গ্ৰাম দিম, গতিকে ইমান যদি দি দিওঁ তেতিয়া সমান হৈ যায়। মই চাইছিলোঁ, এতিয়া দি দিলোঁ। তাৰপিছত কালাৰটো কেনেকুৱা হৈ গৈছে। আৰু নেক্সট ইটোতো ঠিক তেনেদৰে সমানে দি দিব লাগিব 150 গ্ৰাম। পানীৰ যিটো আমাৰ বাচন হয় 30 লিটাৰ বাচন, আপোনালোকক মই কৈছোঁৱেই। অলপ ডাঙৰ বাচন হ'লে একো নাই, আৰু যিহেতু সৰু হৈ আছে ইমান দুটা 30 লিটাৰ বাচনে লগালে হৈ যায়। ডাঙৰ হ'লে অলপ ডাঙৰ ল'ব লাগে ইমানেই। আৰু মই সমানত দি দিলোঁ দুইটা, তাৰপিছত এইটোত মিক্স কৰি দিলোঁ। এনেকৈ অলপ খালি মিক্স হ'বলৈ দিব। মিক্স মানে প্ৰায় 6-7 মিনিটমান থৈ দিব, যাতে মিক্স হয় ধুনীয়াকৈ গোটেই মেডিচিনখিনি। মিক্স হোৱাৰ পিছত ধুনীয়াকৈ লগাই দিব। আৰু এইটো প্ৰিভিটো মই দেখা দিছোঁ, এইটো চাওক।